নমস্কাৰ মই মৃন্ময় বৈশ্যই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই এটা কাহিনী কম। মই লগ পোৱা এগৰাকী মহিলাৰ কাহিনী আৰু মহিলাগৰাকীৰ পৰা মই কি কথা শিকিছিলো এইখিনি কথা শ্বেয়াৰ কৰোঁ বুলিয়ে মই আপোনালোকৰ সন্মুখত আজিৰ ভিডিঅ'টো লৈ আহিছো। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপুনিও কিবা নহয় কিবা কথা নিশ্চয় শিকিব পাৰিব এই ভিডিঅ'টোৰ পৰা। মহিলাগৰাকীক মই আজিৰ পৰা ৬-৭ বছৰ পূৰ্বে লগ পাইছিলোঁ আৰু কিছু সময়ৰ বাবে। তেতিয়া মই হাই ছেকেণ্ডাৰী পৰীক্ষা দি গাঁৱৰ ঘৰলৈ গৈ আছিলোঁ দেউতাৰ লগত। আমাৰ চিটৰ ফ্ৰণ্টৰ চিটটোত মহিলাগৰাকী বহিছিল আৰু তেখেতে পিন্ধনত এখন খুব চিম্পল শাৰী এখন পিন্ধিছিল, হাতত ঘড়ী এটা আছিল আৰু চকুত চশমা এযোৰ আছিল আৰু মেগাজিন এখন তেখেতে পঢ়ি আছিল। মোৰ এইটো কথা মনত আছে। আৰু তেখেতৰ লগত দুগৰাকী ছোৱালী আছিল আৰু তেখেতক দেখিলে এনেকুৱা অনুভৱ হৈছিল, মোৰ এনেকুৱা ধাৰণা হৈছিল যে তেখেতে এগৰাকী হয়তো শিক্ষাৰ লগত জড়িত ব্যক্তি, মানে প্ৰফেচাৰ, হয়তো শিক্ষক নহ'লে কিবা শিক্ষাৰ লগত জড়িত বৃত্তিৰ লগত জড়িত। আৰু তেখেতৰ কথা বাৰ্তাবিলাক খুব শান্ত নম্ৰ আছিল আৰু তেখেতে ছোৱালী দুজনীৰ লগত খুব বন্ধুত্বসুলভ এটা ব্যৱহাৰ কৰি আছিল, বন্ধুৰ দৰে আচৰণ কৰি আছিল ছোৱালী দুগৰাকীও। তেওঁলোকে কিবা সংগীতৰ ওপৰত কথা পাতি আছিল আৰু কিবা এনেকুৱা কথা পাতি আছিল। গতিকে মোৰ ধাৰণা হৈছিল যে তেখেতে হয়তো প্ৰফেচাৰ নহ'লে শিক্ষক, এনেকুৱা ধাৰণা এটা হৈছিল। কিছু দূৰ যোৱাৰ পাছত আমাৰ মাজত কথা বতৰা চলিল। তেখেতেও মোক সুধিলে মই কি পঢ়ি আছোঁ বা ইন ফিউচাৰ কি পঢ়িব বিচাৰোঁ। আৰু দেউতাই কথা প্ৰসংগত সুধিলে যে তেখেতে কোনটো ডিপাৰ্টমেণ্টত কাম কৰে। তেতিয়া তেওঁ ক'লে যে তেখেত এগৰাকী হাউচৱাইফ আৰু আণ্ডাৰ মেট্ৰিক, মানে মেট্ৰিকে পাছ কৰা নাছিল। মোৰ জানি কিনে আচৰিত লাগিল। মোৰ মানে যিটো ধাৰণা হৈছিল যে তেখেত খুব উচ্চ শিক্ষিত হ'ব, কিন্তু আণ্ডাৰ মেট্ৰিক আৰু লগতে তেখেতে পঢ়ি আছে, মেগাজিন এখন পঢ়ি আছে, ছোৱালী দুজনীৰ লগত কথা বতৰা পাতি আছিল। তেখেতৰ ছোৱালী দুগৰাকী পঢ়াত ভাল বুলি জানিব পাৰিছিলোঁ। ডাঙৰ ছোৱালীগৰাকী গুৱাহাটী ইউনিভাৰ্চিটিত পলিটিকেল ছায়েন্সত MA কৰি আছিল আৰু সৰু ছোৱালীজনী অসম জাতীয় বিদ্যালয়ত পঢ়ি আছিল আৰু ডাঙৰ ছোৱালীগৰাকী মেট্ৰিকত ডিষ্টিংশ্যন। এই মহিলাগৰাকীয়ে মোক কেইটামান ডাঙৰ কথা শিকাই থৈ গ'ল। হয়তো তেতিয়া মই উপলব্ধি কৰা নাছিলোঁ, কিন্তু এতিয়া উপলব্ধি কৰোঁ তেতিয়া কেইটামান মই কথা বিচাৰি পাওঁ যে মানুহৰ লাইফটোত ফৰ্মেল এডুকেশ্যনটো ডাঙৰ বস্তু নহয়, ইনফৰ্মেল এডুকেশ্যনটোহে ডাঙৰ বস্তু। আপুনি স্কুল, কলেজ, ইউনিভাৰ্চিটিত কি শিকিছে ডাঙৰ কথা নহয়, গোটেই জীৱনটোত কি শিকিছোঁ এইটোহে ডাঙৰ কথা। স্কুল, ইউনিভাৰ্চিটিত নপঢ়িলেও গোটেই জীৱনটোত আৰু শিকিব লগা আমাৰ বহুত কথা আছে। ছেকেণ্ড কথা হ'ল, আমি ল'ৰা ছোৱালীক শিকাবলৈ আচলতে নিজে বহুত কথা জানিব লাগিব আৰু তাৰ বাবে কিন্তু অধ্যয়নশীল এটা মন লাগিব। আৰু 3 নম্বৰ কথাটো হ'ল যে প্ৰত্যেকৰে জীৱনত এটা সপোন থাকিব লাগে। আপোনাৰ নিজক লৈ সপোন থাকিব লাগে, নিজৰ ল'ৰা ছোৱালীকেইটাক লৈ সপোন থাকিব লাগে। আপোনাৰ সন্তানক সপোনটো দেখুৱাৰ আগতে কিন্তু নিজে সপোনটো দেখিব লাগিব। আপোনাৰ সন্তানটি ডাক্তৰ হ'ব নে ইঞ্জিনিয়াৰ হ'ব নে প্ৰফেচাৰ হ'ব সেইটো নিৰ্ধাৰণ নকৰিব, কিন্তু এজন যে ভাল মানুহ হ'ব সেইটো নিৰ্ধাৰণ কৰক। আপুনি নিৰ্ধাৰণ কৰিলেহে আপোনাৰ সন্তানটিও নিৰ্ধাৰণ কৰিব। শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনালোকক শিকাবলৈ মোৰ ধৃষ্টতা নাই, কিন্তু মহিলাগৰাকীৰ পৰা আমাৰ শিকিবলগীয়া বহুতখিনি কথা আছে। এই ভিডিঅ'টো বনালোঁ। ধন্যবাদ। নেক্সট ভিডিঅ' এটাত লগ পাম।